হাই এভৰিৱান, মই চয়নিকা নতুন এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি পটল ওলাই লৈছোঁ দেই। পটলেৰে কিবা এটা বনাম বুলি ভাবিছোঁ আৰু আপোনালোককো মই দেখাম। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া পোনপ্ৰথমে মই পটলকেইটা ধুনীয়াকৈ কাটি লৈছোঁ। এবাৰ ধুই ল'লোঁ বাৰু। এতিয়া পটলৰ যিটো মানে আমি চুজ বুলি কওঁ, বাকলিটো এনেদৰে ধুনীয়াকৈ ৰুকি ৰুকি এৰাই দিছোঁ। এয়া দেখিছে নহয়, খুব ধুনীয়াকৈ এৰাব লাগিব বাকলিখিনি। এয়া চাফা হৈ গৈছে। এতিয়া চাওকচোন, এনেদৰে আপোনালোকে মানে পটলটো গোটাই গোটাই ৰাখি ধুনীয়াকৈ একদম চাইডেৰে এনেকৈ অকণ অকণকৈ মাছ যেনেকৈ কচি দিয়ে তেনেকৈ কচি দিব লাগিব। এয়া দেখিছেনে? ভালকৈ চাগে দেখি পোৱা নাই, কিন্তু মই এনেদৰে কৰি আছোঁ কটাৰী এখনৰ সহায়ত। চুৰিয়েদিও ভাল হয়, কিন্তু মই কটাৰী দি কৰি ভাল পাওঁ যিহেতুকে। এয়া দেখিছে, চাওক, দেখা পাইছেনে বাৰু? এইফালেও দুইটা চাইডে কৰিব লাগিব, মানে এটা চাইডে কৰিলে নহ'ব। আৰু এটা কথা মন দিব, যাতে একদম ভিতৰলৈকে নেকাটে, ওপৰতে অকণ অকণকৈ দিব লাগিব। যদি ভিতৰলৈ কাটি দিয়া যায় পটলটো কাটাই যাব, তেতিয়া পাত পটলৰ ৰেচিপিটো নহ'ব আৰু। এয়া দেখিছে, মাছ কচি দিয়াৰ নিচিনা। আৰু চাইড দুটা সমান কৰি ল'ব, তেতিয়া মানে ভাজিলে বৰ ধুনীয়া দেখিবলৈ হ'ব। এয়া মোৰ এটা হৈ গ'ল কৰি, দেখিছেনে? এয়া এতিয়া ধৰিব নোৱাৰিব, একদম ফ্ৰাই কৰিলে আপোনালোকে দেখা পাব। আৰু আনটো পটলো মই এনেদৰে ধুনীয়াকৈ চুচবিলাক গুচাই লৈছোঁ। আমি চুচ বা মানে বাকলি বুলি কওঁ, আপোনালোকে কি বুলি কয়? এয়া ওপৰৰ চুচটো এনেদৰে গুচাই লৈছোঁ, চুচি চুচি। আৰু এইটো পটলতো এনেদৰে মই সাজ দিবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে, কটাৰীখনৰ সহায়েৰে। দেখিবলৈ ধুনীয়া হয়, কিন্তু মানে অকণমান যত্ন কৰিব লাগে আৰু। এয়া এনেদৰে মই মানে যিমানকেইটা পটল আছে গোটেইকেইটা ধুনীয়াকৈ চুচ গুচাই গুচাই এনেদৰে সাজ দি যাম। এইটো হৈ গৈছে। এয়া দেখিছেনে, এইটো অকণমান ভালদৰে আপোনালোকক দেখাই দিছোঁ। আৰু গোটেইকেইটা পটল এতিয়া মই এনেদৰে ধুনীয়াকৈ সাজবিলাক দি ল'লোঁ। এয়া দেখিব পাৰিছে চাগে। মই 5টা পটল লৈছোঁ। আপোনালোকৰ মানুহ সৰহ হ'লে সৰহকৈ ল'ব। আৰু এতিয়া মই ভালদৰে ধুই ল'ম, কাৰণ প্ৰথমতে ধুই লৈছিলোঁ যদিও এতিয়া আকৌ মানে বাকলিবিলাক গুচাই দিছোঁ যে, চুচবিলাক এৰুৱাই দিছোঁ, সেয়ে মই ভালকৈ ধুই ল'ম। এয়া 2-3 বাৰমান ধুনীয়াকৈ ধুই ল'ব লাগিব। আৰু মোৰ এতিয়া ধুই লোৱা হৈ গৈছে। এতিয়া মই ইয়াতে অলপমান নিমখ দিছোঁ পৰিমাণ অনুযায়ী, আৰু অলপমান হালধি দিম। আপোনালোকে যদি মানে মছলা খাই ভাল পায় তেতিয়াহ'লে মছলাও দিব পাৰে, কিন্তু মই বেলেগ একো ব্যৱহাৰ নকৰোঁ, এনেদৰে চিম্পুলকৈ বনাম। সেয়া, আৰু হালধি নিমখখিনি যাতে সাজবিলাকত ধুনীয়াকৈ সোমাই যায় সেইটো লক্ষ্য ৰাখিব লাগিব। এয়া মই ঘঁহি ঘঁহি ধুনীয়াকৈ ভিতৰত সোমাই যোৱাকৈ দিছোঁ, দেখিছে নহয়? দেখিছেনে? তেতিয়াই মানে খাবলৈ সোৱাদ হ'ব। এয়া সাজবিলাকত মই ধুনীয়াকৈ মানে হাতৰ সহায়ত এনেদৰে সুমুৱাই দিবলৈ চেষ্টা কৰিছোঁ নিমখ হালধিখিনি। এয়া একদম পূৰা মানে ওপৰে ওপৰে সানি থ'লে নহ'ব আৰু, ওপৰে ওপৰে সানিলে ওপৰটোহে মানে নিমখ হালধি লাগিব, যিহেতুকে ফালি পেলাই বনোৱা নাই, গোটাই বনাইছোঁ। সাজবিলাকত মানে মই ধুনীয়াকৈ নিমখটো লাগিবলৈ দিছোঁ। আৰু তেলটো গৰম হোৱাত এয়া তেলত দিয়ে দিছোঁ পটলকেইটা। তেলটো মোৰ অকণমান বেছিয়ে গৰম হ'ল, গম পাইছেনে? মই আকৌ পটল খাই মানে খুব ভাল পাওঁ, আপোনালোকে কেনে পায় জনাবচোন দেই। কিন্তু পটলতে বোলে চবতকৈ বেছি মেডিচিন মাৰে, হয়নে নহয় ইমান ভালকৈ বাৰু ময়ো নাজানো, কোৱা শুনিছোঁ। তথাপিতো আৰু খাই ভাল পাওঁ যেতিয়া খামেই। এয়া অকণমান সিজোতে এনেদৰে ইলিকি শিলিকি কৰি দিছোঁ মই। কিন্তু এটা কথা ধ্যান দিব লাগিব দেই, পটলটো যাতে ভালকৈ সিজে আৰু দহি নাযায়, তাৰ বাবে আপুনি মানে
হেৰি কৰিব লাগিব, গেছৰ ফ্লেমটো কমাই ল'ব লাগিব আৰু হাতাখনৰ সহায়ত এনেদৰে হেঁচি দিব লাগিব, নহ'লেতো নিসিজিব আৰু চেপটো নাহিব মানে। এতিয়া এনেদৰে হাতাখনে যেতিয়া মই এনেকৈ মানে হেঁচি দিছোঁ, ধুনীয়াকৈ পাতটোৰ নিচিনা হৈ গৈছে, দেখিছেনে? গোটাই থ'লে কিন্তু গোটাই হৈ থাকিব, পাত পতল নহ'ব আৰু তেতিয়া গোটা পতল হৈ যাব। সেয়ে এনেদৰে দিব, হেঁচি সেয়া মই হেঁচি দিছোঁ, দেখিছে নহয়? এইটোৱে পাত পতল বনোৱা টেকনিক। এতিয়া ধুনীয়াকৈ পাতকেইটাৰ নিচিনা সাজ আহিছে। মই কিন্তু এনেদৰে বনাওঁ, আপোনালোকে কেনেকৈ বনাই জনাবচোন দেই, পাত পতলৰ ৰেচিপি। আৰু মোৰ এয়া পাত পতল হৈয়ে গৈছে, এটা বৰ ধুনীয়া হৈছে, দেখিছেনে? এইটো বাকীকেইটাও ভাল হৈছে, কিন্তু মানে এইটো বেছি ভাল হৈছে আৰু সেই কাটাৰ লগতে কথা। আৰু মোৰ পাত পতলৰ ৰেচিপিটো আজি হৈ গৈছে। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব দেই। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই থাকে তেওঁলোকে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যিসকলে আজি নতুনকৈ ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু এনেদৰে আপোনালোকেও ঘৰত এবাৰ বনাই খাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। তেনেহ'লে মই আজিলৈ আহিছোঁ দেই, বাই।